हेलो बंधुসকল কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে আৰু আপোনালোকে চাই আছে ক্ৰিষ্টিনাস ব্লগ। আজি ভিডিঅ'টি এয়া দেখিছেনে এয়া ভাত লৈছো আৰু এয়া কেঁচাকে কাটি লোৱা তিয়হ লৈছো। তিয়হ আৰু ভোট জলকীয়া এটা এয়া শুকান মাছ আৰু শুকান জলকীয়াৰ চাটনি দেখিছেনে এই জলকীয়া আৰু শুকান মাছৰ চাটনি এইখিনি ভাত হ'ল এইখিনি সয়াবিন মসুৰ দাইল আৰু এয়া ৰঙলাও আগ আৰু শুকান মিছা মাছ বইল ভাত একাহি লৈছো এয়া খাব পাৰো নে নোৱাৰো জানো আজি ফাৰ্স্ট টাইম মুকবং ভিডিঅ' বনাইছো আপোনালোকে চাই যদি ভাল পায় তেনহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' যদি লাগে তেনহলে কমেন্ট কৰিব ভাল কমেন্ট কৰিব কাৰণ নতুনকে বনাইছো ন নতুনকে চেনেল খুলিলে কিবা যদি মানে বেয়াকে কমেন্ট কৰা হয় তেতিয়া বেয়া লাগে আৰু ভয় ভিডিঅ' আকৌ দিবলৈ মন নাযায় আৰু সেইবাবে পৰি গ'ল তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ
ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টি তেনেহ'লে এনেকুৱা আকৌ ভিডিঅ' দিব লাগে যদি কমেণ্ট কৰিব। তো আজিলৈ বাই বাই। ভাত খাব নোৱাৰিলোঁ, অকণমান থাকিলে। বাই বাই।